Hello friends, welcome to my YouTube channel. So আজি আমি আলোচনা কৰিম মেট্ৰিকৰ বিষয়ে। মেট্ৰিকৰ ৰিজাল্ট আজি কেইটা বজাত দিব। সো আপোনালোকে জানিবৰ কাৰণে সম্পূৰ্ণ তথ্যটো চাওক আৰু মেট্ৰিকৰ ৰিজাল্টটো কেনেকৈ চেক কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছটো আপোনাক জনাম। তাৰ বাবে আপুনি নতুনকৈ যদি চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপুনি যেটো অফিচিয়েল ওয়েবসাইটত আপোনাৰ যেটো ৰিজাল্ট হয় ৰিজাল্টটো চেক কৰিব পাৰিব। সেই ৰিজাল্টটো মই আপোনাক ডেসক্ৰিপশনত দি দিম। আপোনালোকে তাতে গৈ ডাইৰেক্ট ক্লিক কৰি আপোনাৰ যেটো ৰিজাল্ট হয় ৰিজাল্টটো চেক কৰিব পাৰিব। একচুয়ালি মই বহুত দিন আপোনালোকৰ ওচৰত ভিডিও দিব পৰা নাই কাৰণ মই বহুত ব্যস্ততাৰ মাজত সোমাই পৰিছিলো। সো এই কেইটা দিন মই আকৌ ফ্ৰী হলো। এতিয়া আৰু আপোনালোকে চিন্তা নকৰিব, বিভিন্ন ধৰণৰ তথ্যবোৰ লৈ আহিম আপোনালোকৰ কাৰণে। আপোনালোকে জাস্ট এটা লাইক শেয়াৰ কমেন্ট কৰিব নাপাৰিব। আজি মেট্ৰিক ৰিজাল্টটো ঠিক 10:30 বজাৰ লগে লগে মুকলি কৰি দিয়া হ'ব। সো আপোনালোকে অফিচিয়েল ওয়েবসাইটত গৈ আপোনালোকে নিজৰ যেটো ৰিজাল্ট হয় ৰিজাল্টটো চেক কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে কি কৰিব, অফিচিয়েল লিংকত ক্লিক কৰিব, তাৰ পিছত ক্ৰম ব্ৰাউজাৰত আহি যাব অটোমেটিকলি। মই আপোনালোকক লৈ গৈছো কেনেকৈ চেক কৰিব। আপুনি ডাইৰেক্ট অফিচিয়েল লিংকত আহি আপোনালোকে ইয়াত চেক কৰিব পাৰিব আপোনালোকৰ যেটো ৰিজাল্ট। ঠিক আছে, তাৰ কাৰণে আপোনালোকে ইয়াতে দিয়া আছে যে আপোনালোকৰ যেটো এক্সাম হয় এক্সামটো 2024 হৈছিলে আৰু বোৰ্ডটো কি হয়, বোৰ্ড অফ সেকেন্ডাৰী এডুকেशन আসাম আৰু 10 স্ট্যান্ডার্ড ক্লাস 2 হয় আৰু 16 ফেব্ৰুৱাৰী 2024 টু 4 মাৰ্চ তলৈকে আপোনালোকৰ এক্সামটো হৈছিলে ৰাইটিং এক্সাম। আৰু আপোনালোকৰ এক্সাম সেন্টাৰ টোটালি হৈছিলে 913। ঠিক আছে, 913 আৰু টোটাল স্টুডেন্ট এপ্ৰুভ হৈছিলে 4,25,965। ঠিক আছে, আপোনালোকে স্ক্ৰল কৰি আপোনালোকে তলত আহিব। আপোনালোকৰ যেটো ৰিজাল্ট ডেট হয় আজি 20 তাৰিখ হয়, 20/4/2024। সো আপোনালোকক এই তাৰিখত ৰিজাল্টটো দিব। সো আজি আপোনালোকৰ যেটো ৰিজাল্ট হয় ৰিজাল্টটো আজি দিব। সো 10:30 বজাত আপোনালোকৰ ৰিজাল্টটো দিব। সো ৰিজাল্টটো চোৱাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ ইয়াতে অফিচিয়েল ওয়েবসাইট লিংক আছে, ইয়াতে ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰাৰ পিছত এনেকুৱা লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকে ইয়াতে চাব এনেকুৱা অপচন আহিব। অপচন অহাৰ পিছত আপোনালোকে ৰিজাল্ট লিংক 1 ক্লিক কৰিব বা ৰিজাল্ট ইয়াতে ক্লিক কৰিব লাগিব, এনেকুৱা আহিব। সো এতিয়া ইয়াতে আপোনালোকৰ এক্সামটো টাইম দিছে 10:30। ঠিক আছে, SSLC examination result 2024 will be declared 2024 at 10:30 AM। সো আপোনালোকে এই ৰিজাল্টটো মোক 10:30 পৰাহে চাব পাৰিব। সো তাৰ কাৰণে এনেকুৱা অপচন আহিছে। আপোনালোকে তাতে গৈ ডাইৰেক্ট ক্লিক কৰি আপোনালোকৰ ৰোল আৰু নাম্বাৰটো দি আপোনালোকে আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। ঠিক আছে, যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগিছে তেতিয়াহলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব।